ছন্দ সম্পৰ্কে কিছু জ্ঞান দিছিলোঁ। ছন্দ কাক বোলে, ছন্দ কেই প্ৰকাৰৰ, আৰু নিদ্ৰাক্ষৰ অংকাক্ষৰ ছন্দৰ ভাগবিলাক মই তোমালোকক দিছিলোঁ। আৰু সেই নিদ্ৰাক্ষৰ ছন্দৰে আজি এটা ভাগৰ বিষয়ে তোমালোকক মই বুজাই দিম। সেইটো হ'ল লেছাৰী ছন্দ। লেছাৰী ছন্দটো ত্ৰিপদী ছন্দৰ অন্তৰ্গত। ত্ৰিপদী, ত্ৰি মানে তিনিটা, পদী মানে পদ, অৰ্থাৎ এটা চৰণত তিনিটা পৰ্ব থাকে। ইতিমধ্যে তোমালোকক পৰ্ব, চৰণ এইবিলাক মই বুজাই দিছোঁ আগৰ ভিডিঅ'। গতিকে ইয়াতে চাবা, কৃষ্ণ একদেৱ দুঃখহাৰী এটা পৰ্ব, কাল মায়াদীৰো অধিকাৰী এটা পৰ্ব, আৰু কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু এটা পৰ্ব। এই তিনিটা পৰ্ব লগ হৈ এটা চৰণ হৈছে। আকৌ এই তিনিটা পৰ্ব লগ হৈ এটা চৰণ হৈছে। আৰু ইয়াতে এটা ইণ্টাৰেষ্টিং কথা কি, যে এই চৰণত তৃতীয় পৰ্ব আৰু ষষ্ঠ পৰ্বৰ শেষৰ আখৰৰ ধ্বনিগত মিল আছে, আৰু সাৰত। এতিয়া আমি উদাহৰণটোৰ পৰা সূত্ৰটোলৈ যাওঁ। আচলতে আমি সদায় উদাহৰণৰ পৰা সূত্ৰলৈ যাব লাগে। এতিয়া চোৱা, ইয়াত কি আছে, অত্যানুপ্ৰাস দুটা চৰণ। অত্যানুপ্ৰাস মানে শেষৰ আখৰৰ মিল থকা। ইয়াতে দুটা চৰণ আছে, প্ৰথম চৰণ আৰত শেষ হৈছে আৰু দ্বিতীয় চৰণটো শেষ হৈছে সাৰত। গতিকে দুইটাৰ মিল আছে। প্ৰথম এইখিনিৰ কথা আমি বুজি পালোঁ। তাৰপিছত আহা, প্ৰতি চৰণত তিনিটা পৰ্ব, সেইটো গম পালা। প্ৰথম পৰ্ব, দ্বিতীয় পৰ্ব, তৃতীয় পৰ্ব লগ হৈ এটা চৰণ। আকৌ এইটো এটা পৰ্ব, এইটো এটা পৰ্ব, এইটো এটা পৰ্ব লগ হৈ এটা চৰণ, অৰ্থাৎ তিনিটা পৰ্ব লগ হৈ দুটা চৰণ হৈছে। আকৌ দুয়ো চৰণৰ অন্য আখৰৰ ধ্বনিগত মিল আছে। দুয়োটা চৰণত দেখিছোঁ, এইটো কৈয়ে দিছোঁ, অন্য আখৰ আৰু সাৰৰ ধ্বনিগত মিল আছে। আকৌ স্তৱকৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 10। চোৱা, প্ৰথম পৰ্বটো তোমালোকে গণি চোৱা, কেইটা আখৰ আছে, 10টা। আৰু কি, দ্বিতীয় পৰ্বটোত গণি চোৱা, আখৰৰ সংখ্যা আছে 10টা। আকৌ পঞ্চম পৰ্বত গণি চোৱা, আখৰৰ সংখ্যা আছে 10টা। আকৌ আমি কি কৈছোঁ, চতুৰ্থ পৰ্বটো তেনেকে আখৰৰ সংখ্যা 10টা। চতুৰ্থত 10টা, পঞ্চমত 10টা। গতিকে প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত আখৰৰ সংখ্যা পালোঁ আমি 10। সেইকাৰণে মই লিখিছোঁ, চোৱা, 10 যোগ 10, 10 যোগ 10। আৰু ইয়াতে আমি কিমান পাইছোঁ, আখৰৰ সংখ্যা পাইছোঁ যে তৃতীয় আৰু ষষ্ঠ পৰ্ব। এতিয়া তোমালোকে কোৱা, কোনটো তৃতীয় পৰ্ব? যে তৃতীয় পৰ্ব কোনটো হ'ব? কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰু। গতিকে ইয়াতে আমি আখৰ গণি চালোঁ, ইয়াতে আমি আখৰ পালোঁ 14টা। আকৌ ষষ্ঠ পৰ্বত আমি আখৰ গণি চালোঁ, ইয়াতে পালোঁ আমি 14টা। গতিকে আমি উদাহৰণটোৰ পৰা সূত্ৰলৈ গ'লোঁ আৰু বুজি পালোঁ যে লেছাৰী ছন্দত দুটা চৰণ থাকে, প্ৰতি চৰণত তিনিটাকৈ পৰ্ব থাকে, আৰু শেষৰ আখৰৰ ধ্বনিগত মিল থাকে। আকৌ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত 10টাকৈ আখৰ থাকে। আকৌ এইটো তৃতীয় আৰু ষষ্ঠ পৰ্বত 14টাকৈ আখৰ থাকে। আৰু শেষৰ আখৰ, দুই চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল থাকে। আৰু এইটো হৈছে লেছাৰী ছন্দ। তোমালোকৰ পৰীক্ষাত আহিলে এনেকৈ লিখিবা, আৰু মাত্ৰাৰ সংখ্যাটো তোমালোকে লিখিবা 10 যোগ 10 যোগ 14, 10 যোগ 10 যোগ 14। আৰু ছন্দৰ প্ৰয়োগ কিয়, ইয়াতে আমি পালোঁ লেছাৰী। প্ৰয়োগটো কিয় দিছিলোঁ, মই প্ৰথম দিনা কৈছোঁ যে শুনিবলৈ শুৱলা হ'ব, লয় আহিব, আমাৰ ভাগৰ নালাগিব। আৰু সেইকাৰণে আমি প্ৰথম দিনা এই ছন্দটোত এনেকুৱাকৈ মই গাই দিছিলোঁ। আৰু আজি আচলতে মই গান নাগাওঁ, তথাপিতো তোমালোকক মই গাবলৈ অলপমান চেষ্টা কৰি বস্তুটোৰ প্ৰয়োগটো কৈ দিছোঁ। চাবা, কৃষ্ণ একদেৱ দুঃখহাৰী, কাল মায়াদীৰো অধিকাৰী,
আৰু একেলগে আহি আৰত শেষ কৰিছো আকৌ পুনৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তাকবিনেয়ান নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ গতিকে সাৰত লৈছো এতিয়া চন্দৰ প্ৰয়োগ গম পালা এইটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত হওক টেষ্ট পৰীক্ষাত হওক হাফ ইয়াৰলি হওক আহিব 2 নম্বৰ থাকিব সূত্ৰটো অকল লিখিলে 1 পাবা উদাহৰণটো আৰু সূত্ৰটো লিখিলে 2 পাবা গতিকে এইখিনি মই গ্ৰুপত দিও দিছো নোটটো তোমালোকে ভালকৈ পঢ়ি ল'বা ধন্যবাদ